भारत भूटान सीमायाव थानाय सुक्लाय सेरफां ओनसोलनि बगामाथियाव गोबां दावबायारि आरो पिकनिक जाग्रा सुबुंफोरा होंगो दोंगो जानायखौ नुनो मोन्दों। लोगोसेनो बेनि समायना मिथिंगा महरा बयनिबो गोसोखौ गोजोनग्लाय होनो हादों। नाथाय बेबायदि समावनो बगामाथिनि पिकनिक जाग्रा जायगायाव मोनसे आलादा रोखोमनि पिकनिक जाग्रा हानजाखौ पिकनिक जानाय नुनो मोन्दों। बे हानजाया जाबाय बाक्सा जिल्लानि दावधारा ओनसोलनि थुनलाइ मोजां मोनग्रा सुबुंनि हानजा फुंखा थुनलायारि गौथुम। गुबुन पिकनिक जाग्राफोरनिख्रुइ आलादा रोखोमै खन्थाइ आवरायनाय, मेथाइ खननाय, सल' खिन्थानाय, फेस्ला बुंनाय बायदि माखासे गावबागाव सोरजिलु हाबाफारिखौ हानजानि सोद्रोमाफोरनि गेजेरावनो दिन्थिफुंलायनानै गोजोननाय लाना पिकनिक जानायखौ नुनो मोनो। बेयो जाबाय फुंखा थुनलायारि गौथुमनि 68थि थुनलायारि आड्डा। मख'जाथाव बाथ्रादि फुंखा थुनलायारि गौथुमनि पिकनिक जानाय हानजायाव बाहागो लादोंमोन बर'नि मुंदांखा फेस्ला फावगिरि मेन्देला मुङै बयजोंबो मिथिजानाय दैमासा ब्रह्म आरो मोनसे समनि आसाम सोरखारनि आबहावा हाग्रा बिफाननि ब्रेन्ड एम्बेसाडर चन्द्रकान्त बसुमतारिया। बगामाथिनि पिकनिक जाग्रा थावनियाव फैनानै बिनि समायना मिथिंगायारि नुथायखौ नुना गोजोननाय फोरमायनानै चन्द्रकान्त बसुमतारिया ओरैबायदि बुङो। प्रथमे मैं नवबर्ष 2024 সকলোলৈকে অসমবাসীক মই মোৰ আন্তৰিক ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে 2024 নতুন বৰ্ষত সকলোৱে আমি সুখে শান্তিৰে থাকিব পাৰোঁ। এইটোৰ কাৰণে আজি বগামাটিত আহিছোঁ। বগামাটিত আহি আমি প্ৰকৃতিক উপভোগ কৰা আৰু বনভোজ খোৱাৰ মানে এই আপাহতে আমি আমাৰ অঞ্চলৰ ফুংখা থুনলায়াৰী গৌতম ফুংখা সাহিত্য গোষ্ঠী, এই সাহিত্য গোষ্ঠীৰ আমাৰ কৰ্মকৰ্তাসকল যিবিলাক আমাৰ বেছিভাগেই শিক্ষক সমাজ আহিছে আৰু ছাত্ৰ আহিছে, মোৰে ছাত্ৰ 2-3জনমান আহিছে। তেওঁলোকৰ সাহিত্য সৃষ্টি যিবিলাক কবিতা গল্প তেওঁলোকৰ সৃষ্টি ইয়াত পৰিৱেশন কৰিব, নাচ গান কৰিব আৰু বনভোজ খোৱাটোৱে আমাৰ এই লক্ষ্য। আৰু আমাৰ লগত আছে আমাৰ বড় কথাছবি জগতৰ মানে কৌতুক অভিনেতা মেণ্ডেলা ব্ৰহ্ম বুলি কয়। এনে চবেই জানে, মেণ্ডেলা ক'লে গোটেই অসমতেই জানে মেণ্ডেলা ব্ৰহ্ম। এখেতৰ নাম ধৰ্মকান্ত ব্ৰহ্ম, ডিমাচা ব্ৰহ্ম বুলিও কয়। এখেতৰ নাম সুনাম আছে। গতিকে আজি আমি ইয়াত গোট খাই পেলাই কবিতা আবৃত্তি কৰি আছোঁ আৰু লগতে আমাৰ নাচ গানো চলিব। অলপ পিছতে আমি অলপ এসাঁজ খাই পেলাই ইয়াৰ পৰা গুচি যাম। কিন্তু বগামাটিত আহি মই এইটোৱে মানে অনুভৱ কৰিছোঁ, এই বগামাটিৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য এইটো মানে বহুত ভাল সৌন্দৰ্য হয়। আৰু আমাৰ BTC অঞ্চলত প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ হয়। গোটেই BTC অঞ্চলেই তাৰমানে আমাৰ যিটো প্ৰকৃতি, মানাস অভয়াৰণ্যকৈ লৈ পেলাই এইফালে ৰায়মনা নেশ্যনেল পাৰ্ক, তাৰপিছত বগামাটি, কালামাটি, তেনেকুৱা চবনকাটাৰ, চৌচিখংগৰ, তেনেকুৱা বহুত ঠাই আছে আমাৰ ইয়াত। আৰু আমাৰ প্ৰশাসনে যদি ভাল ধৰণে নীতিগতভাৱে যদি এই ঠাইসমূহক যদি উন্নতি কৰাৰ প্ৰচেষ্টা হাতত লয়, তেতিয়াহ'লে আমাৰ নিবনুৱাসকল, অসমৰ নিবনুৱাসকল বহুত লাভান্বিত হ'ব, তেওঁলোকে কাম পাব। আৰু যি উন্নতি কৰিব এইটোৰ লক্ষ্য ৰখাটো উচিত যে আমি প্ৰকৃতিৰ যি পৰিৱেশ, এই পৰিৱেশ বিনষ্ট নকৰি পেলাই, যাতে গছ গছনি বিনষ্ট নকৰি পেলাই, আমাৰ জংঘল হাবি এইবিলাক বিনষ্ট নকৰি পেলাই, যাতে আমি প্ৰাকৃতিক পৰিৱেশক মানে সুচাৰুৰূপে ৰাখি পেলাই আমি এই কামবিলাক কৰিব লাগিব। আৰু এইটো মই ক'ম যে বেছিভাগ টুৰিষ্ট পৰ্যটক হোৱা ঠাইবিলাকত বহুত বিনষ্ট হয়, পৰিৱেশৰ বিনষ্ট হয়। এইটো লক্ষ্য ৰাখিব লাগিব, চৰকাৰেও ৰাখিব লাগিব। আৰু যিবিলাক পৰিচালনা কমিটি আছে বনভোজস্থলীৰ, পিকনিক স্পটবিলাকৰ, তেওঁলোকেও দায়িত্ব আছে এই চাফ চিকুণতা আৰু যিটো সেউজীয়া পৰিৱেশ, এই সেউজীয়া পৰিৱেশবিলাক মানে আমি বৰ্তাই ৰাখিব লাগে। ধন্যবাদ। 68 যিটো নাম্বাৰ হ'ল আমাৰ তেনেকুৱা আড্ডা চলে, কবিতাৰ আড্ডা। আমাৰ বিভিন্ন ঠাইত আমি সলনি কৰি পেলাই এই আড্ডাটো চলাই নিয়ে। আজি ইয়াত আমি বগামাটিত আহিছোঁ এইটো সংখ্যক লৈ পেলাই। আমাৰ আচলতে অলপ ডেটটো সলনি হৈছে, আমি বছৰৰ শেষৰ দিনত লৈছোঁ এইটো, কিয়নো এইটো ডিচেম্বৰ হয়। আমি ছেকেণ্ড ৰবিবাৰ মানে দ্বিতীয় ৰবিবাৰ প্ৰত্যেক মাহৰে আমি দ্বিতীয় ৰবিবাৰটো লওঁ। আৰু মানে আমি মানে ফেইল নকৰাকৈ, তাৰমানে আমি এইটো স্কিপ নকৰাকৈ এই
দিনটো ৰবিবাৰ দ্বিতীয় ৰবিবাৰটো আমি কবিতাৰ দিন হিচাপে বা সাহিত্য সৃষ্টিৰ দিন হিচাপে আমি লওঁ আৰু গতিকে আমি 5জনেই হওক 10জনেই হওক তেনেকুৱা আমি গোট খাওঁ আৰু গোট খাই পেলাই আমি কবিতা আবৃত্তি কৰোঁ নিজৰ গল্প সৃষ্টি এইবিলাক আমি নিজৰ মাজতে আমি পৰিৱেশন কৰোঁ আৰু যিবিলাক সৃষ্টি আমাৰ এই সকলোৱে তাৰমানে যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকেও লাহে লাহে আগবাঢ়ি আছে আৰু আমাৰ শিক্ষকবিলাকো আৰু আমাৰ যিটো অঞ্চল এই অঞ্চলত বড়ো মানে সাহিত্যত তেনেকুৱা পৰিৱেশ থকাৰ কাৰণে 4জন এতিয়া সাহিত্য একাডেমি বঁটা পাইছে যুৱ সাহিত্য একাডেমি বঁটা মই পাহৰি গৈছোঁ যুৱ সাহিত্য বঁটা প্ৰাপক 2জন আছে আমাৰ পূৰ্ণ ব্ৰহ্ম আৰু আমাৰ অলংবাৰ মুছাহাৰী এখেতসকলে 2জন ইয়াতে আছে আমাৰ লগতে আছে তেওঁলোকে যুৱ সাহিত্য একাডেমি বঁটা পাইছে বড়ো ভাষাত যোৱা 2021 চনত মোৰ যদি ভুল হোৱা নাই এজন পাইছে আৰু আগতে এজন পাইছে পূৰ্ণ ব্ৰহ্ম 2018 এখেতসকলে আমাৰ লগত আছে গতিকে আমাৰ যিটো বড়ো ভাষাৰ যিটো সাহিত্য সৃষ্টি আমাৰ অঞ্চলৰ এইটো এটা উৰ্বৰা ঠাই বুলিও ক'ব পাৰিম আমি বড়ো সাহিত্যৰ গোটেই অসমত চাপাগুৰি ককলাবাৰী প্ৰাইমাৰী বড়ো সাহিত্য সভা আছে আৰু আমাৰ শাখা হয় এইটো বড়ো সাহিত্য সভাৰ আৰু গতিকে আমি দুটা মৌজাত যিটো সাহিত্য সৃষ্টিকৰ্তা আছে সাহিত্যিক আছে তেওঁলোকে একেলগে আমি চাপাগুৰি ককলাবাৰী প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ যিটো বেনাৰতে আমি গোট খাওঁ আৰু এই বেনাৰতে ফুংখা থুনলাৰী গৌতমটো যদিও স্বতন্ত্ৰ এটা গোষ্ঠী হয় তথাপিও আমি একেলগে কাম কৰি আছোঁ गुबुन फारसेथिं बर'नि मुंदांखा फेस्ला फावगिरि मेन्देला ब्रह्मआबो बाहागो लानानै बगामाथिनि थासारिखौ मोजां मोननायजों लोगोसे पिकनिक स्पटजों लोगोसे दावबायारि जायगा जानायखौ हास्थायनानै ओरैबादि बुङो মই আজি অহা এইটো প্ৰথমবাৰ নহয় মই আগতে 2বাৰ আহিছোঁ 2বাৰ আহি পেলাই আগত যিখিনি পৰিৱেশ দেখা পাইছিলোঁ কিন্তু আজি দেখা পাই বহুত ভাল লাগিছে কিয়নো ইয়াতে মাৰ্কেট বহা নাছিলোঁ আজি মাৰ্কেটটো দেখা পাই মই বহুত ভাল লাগিছে কিয়নো মোটামুটি 200মান যুৱক যুৱতী বা ফেমিলি সংস্থাপন হৈছে ইয়াৰ কাৰণে মই বহুত ভাল লাগিছে আশা কৰোঁ এইখন অসমৰ ভিতৰত এটা পিকনিক স্পট টুৰিষ্ট প্লেচ এনেকৈ হওক এইটো মোৰ পৰা কামনা থাকিলোঁ সাহিত্য চৰ্চাত নামি পৰিছিল একচুৱেলি মই আগতে সাহিত্যৰে মানুহ আছিল আজি যিখিনি সাংস্কৃতিত আহিলোঁ এইটোও মই বহুত ভাল লাগিছে অসমৰ বা BTCৰ যিখিনি মানুহ মোক আকোৱালি লৈছে বহুত ভাল লাগিছে আশা কৰোঁ এনেকুৱা আকোৱালি লওক এইটো মোৰ পৰা প্ৰাৰ্থনা থাকিল